আজালি কি হল একেবাৰে দেখোন উগ্ৰমূৰ্তি ধৰি আহিছা উগ্ৰ মূৰ্তিয়েই নহয় তাতকৈ বেলেগ মূৰ্তি ধৰিম আজি লাষ্ট ৱাৰ্নিং দিবলৈ আহিছো মুঠতে তোৰ ল'ৰাক তই সম্ভাল নহলে কথা বেয়া হ'ব কিন্তু কি চম্ভালিব লাগে এতিয়া নজনাই হলি এতিয়া তোৰ ল'ৰাই যদি মোৰ ছোৱালীৰ পিছ নেৰে পাছত কিন্তু মোক নুদুখিবি নুদুখো তই পাছত মোক নুদুখিবি মই এতিয়া তোৰ ঘৰলৈ যাম বুলি ভাবিছিলো লাষ্ট ৱাৰ্নিং দিবলৈ তোৰ ছোৱালী চম্ভালিবি মোৰ এই পানীহে ল'ৰাটোক তাই নষ্ট কৰিলে চাউলি হৰমজাত মোৰ ছোৱালীয়ে তোৰ ল'ৰাক নষ্ট কৰিছে নে তোৰ ল'ৰাই মোৰ ছোৱালীক নষ্ট কৰিছে তোৰ ছোৱালীয়ে মোৰ ল'ৰা যেনেকৈ তই মোক নষ্ট কৰিছিলি কথা নকবি দেই আজলি কথা নকবি কটা ঘাট চেঙাতেল নিদিবি এনে পুৰণা খংকে উগদি আছে মজা পাই যাবি কিন্তু ডেকা কালত মোক প্ৰেমত বলিয়া কৰি শেষত মোক ঠগি তই হৰিকান্তৰ লগত বিয়া হৈ গুচি আহিলি এতিয়া কৈছ মইহে তোক ঠগিলো অলবাত কম প্ৰেমত পৰিলে ল'ৰাৰ বেছি ক্ষতি হয় নে ছোৱালীৰ বেছি ক্ষতি হয় প্ৰেমত পৰিলে ছোৱালীয়ে দেহ মন সকলো উজাৰি দিয়ে ল'ৰানো কি আজি এঠাই কালি সিঠাই ঠিক তোৰ দৰে পাহৰি গলি মোৰ ক্ষেত্ৰত তই কি কৰিলি মই সৰ্বস্ব উজাৰি দিয়াৰ পিছত তই সেই ঘনকান্তৰ জীয়েকৰ লগত ইমলিং কৰা নাছিলি আৰু মই সেই মানুহটোৰ লগত বিয়া নহয় কি ভুলডাল কৰিলো ভুল শুদ্ধ সেইবোৰ মই নাজানো সেইবোৰ ঈশ্বৰে কব কিন্তু মোৰ লগত বিয়া নোহোৱা কাৰণেই যে তই ৮ বয়সত বিধৱা হলি সেইটো জাননে কি কলি মই বিধৱা হলো তই মোক এনেকৈ কলি তই কম নহ এসময়ত তই ইমানকৈ ভাল পোৱা ছোৱালীজনীক তই এনেকৈ কলি তোৰ পিছে কি হল তোৰ জনীও যে অকালতে সিপুৰি পালেগৈ কেলে কেটো হবলা পাহৰি গলি হলে কি হল মোৰ এতিয়াও 10 জনী আনিব পৰা কেপাচিটি আছে জানো বুঢ়া বাঘে খোজ কাঢ়িব নোৱাৰা হোৱালৈকে হৰিণাজনীলৈ লাগি চাই থাকে ভয়াই তই মোক স্লেঞ্চ কৰি কথা নকবি দেই তই ভাবিছ তোৰহে 10 জনী অনাৰ কেপাচিটি আছে মোৰ হবলা নাই মোৰো আৰু 10টা মতালৈ যোৱাৰ কেপাচিটি আছে এতিয়াই এই মুহূৰ্ত নাখাও কেলে দিনে দিনে ডাঙৰ হওক চাই সৰু হৈহে কৈছে খা হেৰ কি কৰিছ মাৰনে পোৱালিকেইটা একো এটা নাখাই দেখিছ নাই আৰু নেখালে এইকেইটা ডাঙৰ কেনেকে হব আৰু ডাঙৰ নহলে পিতায়ে বজাৰত কেতিয়া বেচিব আৰু পিতায়ে বজাৰত বিক্ৰী নকৰিলে মোৰ বিয়াখন নহবগৈ দেখোন কোনোবা আহিছে আপুনি মই বা দেখিবলৈ যে একে কি একে সঁচাই কৈছো মুখখন যে খাইলাখ একে চকুকেইটা যে আৰু একে জিলিকা হয় নেকি বা হাঁহিটো যে আৰু একে ইমান ভাল লাগে তুমি যে কি একে কৈ আছা মই একো বুজিয়ে পোৱা নাই সৰ্বনা কলা বুলি নিজে ধৰা পৰিব এতিয়া কাৰ সতে একে সেইটো নকলে কেনেকে গম পাব আপুনি ববী মাকৰ লগত হাইলাখ একে সেইটো আৰু কব লাগে নে মই যে আপোনাক একদম ববী মাকৰ লিখা দেখিছো মোৰ যে ববী মাকক ইমান ভাল লাগে তেনেহলে তোমাৰ মোকো ভাল লাগিছে ন সি আপোনাকে কইনা বুলি ভাবিছে কি মোকে কইনা বুলি ভাবিছে তাৰ মানে মোক এই বয়সতো ডেকা লৰাই পছন্দ কৰে এনে বুলি জনা হলে মই ছোৱালীৰ কথা লৈ নাই নিজৰ কথা লৈ আহিলোহেঁতেন নহয়
অ' চাওঁ ৰ'বচোন ৰ'ব এই ঘামচি কেইটামান পকি একদম তুলিয়াই দি আছে ৰ'ব হয় নেকি চাওঁ আৰু দুটামান ফুটাই দিয়াচোন ই মানে ঘামুচি আৰু উকনি দেখিলে ৰবই নোৱাৰে বল চাহত লাগোংগে ল'ৰাটো মই হাত কৰাই ভাল হ'ব ইমান ভাল লাগিছে মোৰ ৰাণুৱে পিছে পৰেও দৰা পাব তাই বহুত বয়স আছে এইবাৰলৈ তাই দৰাৰ সলনি দেউতাক এটাকেই পাওঁ কিন্তু এওঁলোকৰ ঘৰখনেতো এই কথাটো মানি নল'ব নাই এটা বুদ্ধি কৰা যাওক সন্ধিৰ বাহ বুদ্ধিৰে কাটিব লাগিব ছোৱালী পচন্দ হৈছেনে হৈছে নহ'বনে আৰু তেনেহলে ল'ৰা ছোৱালীয়ে প্ৰথম কথা বতৰা পাতি লওঁ কিবা সুধিব লগা আছে যদি সুধি পুছি লওঁ বাবা দেবেন আহা যা এই কুকুৰে মোৰ লগত বিয়া হম বুলি কোৱা ছোৱালীজনহে ঠিক কৰিবলৈ পালে তালে যা কি কথা পাতা পাতগে কলা বুলি জনাৰ পিছত কি কৰে চাওঁচোন আহা বহা ইয়াতে বহা বহা কাৰ কি সুধিব লগা আছে সুধি পুছি লোৱা দেই কালুৰ বুলিতো গম পাবই চাওঁচোন কি হয় কি হ'ল কিয় আহিছা আপোনাৰ দেউতাক নহয় মই চিনি পাইছো জানে সেইদিনাখন যে তোমাৰ মায়ে সেই কথাটো কৈ দিলে কি কৰিবা মই ঘামচি বলিয়া মানুহ ঘামচি দেখিলে মোৰ গাটো একদম লাই খৰি ফুটি যায় তোমাৰ মাৰ পিঠিত এনেকুৱা এডৰা ঘামচি পকি তুলিয়াই দি আছিল নহয় মই দেখি একদম দুই হাত লগাই ৰক ৰুকি নহয় আপোনাৰ দেউতা ধুতিখন ভৰি পৰা প্ৰভু ইয়ালৈকে এনেকে দাং খাই আছিল নহয় গোটেইখন কি সঁচা তাৰমানে তোমাৰ মায়ে অকণি চোৱা কথাটো কৈ দিলে মই নেদেখি আন কোনোবাই দেখিলে কি যে হলহেঁতেন নহয় মাও আৰু নুসুধিব আপুনি এটা কাম কৰক মোক আপুনি প্ৰথমৰ পৰা সোধক মই উত্তৰ দি যাম তুমি একদম তোমাৰ মা নিচিনা খুব হাঁহিলি ন মিছ ৰাণু বৰা মাই নেম মায়ে আপোনাক মোৰ নামটো ক'লে ন নাই তুমি সঁচাকে ধুনীয়া ইমান মৰম লগা বাৰু মোক দেখি তোমাক কেনেকুৱা লাগিছে কম্পাৰ্টমেণ্টেল 6টা সাবজেক্ট 6খন মাৰ্কশিট আণ্ডাৰ মেট্ৰিক ঋতিক ৰোশন গাঁও সকলোৱে মোক ঋতিক ৰোশন বুলিয়ে জানে মোৰ ড্ৰেছ পাতি ঋতিক মোৰ টুপি ঋতিক মোৰ চুলি কাটিং ঋতিক গোটেইখন ঋতিক মেট্ৰিক আৰু মোৰ দিয়া নহ'ল নহয় নকব আৰু মোৰ যিহে বেমাৰ হ'ল নহয় মেট্ৰিক ফেইল বুলি আকৌ জেল নাই জেল ঋতিকে খোৱা নাই নহয় জেল খাইছিল চলমন খানেহে হৰিণা মাৰিবলৈ গৈ এইবিলাক তোমাৰ ঋতিক ৰোশনৰ হিংসাতে কোৱা কথা এইবিলাক কথা তুমি বাদ দিয়া প্লিজ মই মেট্ৰিক ফেইল বুলি মোক আকৌ আপুনি হেয় জ্ঞান নকৰিব দেই আই লাভ ইউ হেয় জ্ঞান তাৰ মানে তাইৰ কাণৰ দোষ আছে বুলি গম পালে ভালেই হৈছে এতিয়া মোৰ ৰাস্তা ক্লিয়াৰ আগবঢ়াহে কথা